সো হেল্ল' ফ্ৰেণ্ডছ, মই বিশাল আৰু আপোনালোকে চাই আছে ভিএছ ব্লগ ইউটিউব চেনেল। তো আজি অলপ আমি মানে বাগান চাইডে ঘূৰিব যাম বুলি ভাবিছিলোঁ, বৰষুণ বতৰ। তো মই আৰু ৰকি দুইজনে আজি বাগান ফালে ঘূৰিব যাম। তো বলক ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ বুলি। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাই আছোঁ বহুত দূৰ, চাইকেলেৰে যাই আছোঁ। আমাৰ ৰকি ভাই চলাই আছে আৰু মই যাই আছোঁ বহি আৰামত। তো বলক আমি যাই থাকোঁ আৰু অলপ দূৰত। অলপ আমি ৰেষ্ট লৈ ল'লোঁ ইফালে আৰু ইফালে যাম আমি ইফালে যাম, চিধা যাম আৰু আছে 5 কিলোমিটাৰ দূৰ আছে আৰু। তো অলপ আমি ৰেষ্ট লৈ লওঁ বুলি ভাবিলোঁ। তো এইখিনিত আমি অলপ ৰখোঁ আৰু চ' ফ্ৰেণ্ডছ, আহি পালোঁ আমি চাহপাত বাগান। ইফালে চাব পাৰে বহুত ডাঙৰ চাহপাত বাগান হয় ইফালে, মানে ইফালে চাৰিওফালে অকল চাহপাত বাগান দেখা পাব আপোনালোকে। আৰু ইয়াতে আমি আহিছিলোঁ আজি ঘূৰিবৰ কাৰণে। আৰু ইয়াতে এটা ফটো তোলা মষ্ট প্লেচ আছে, বঢ়িয়া ফটো তোলা। ইয়াতে মানুহ আহিয়ে থাকে ফটো তুলিবৰ কাৰণে। তো আজি আমি আহিলোঁ ব্লগ বনাবৰ কাৰণে, আৰু ব্লগবোৰ চাব আপোনালোকে। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব আপোনালোকে। ইফালে চাওক, চবফালে মানে বাগানে আৰু ইফালে পূৰা বাগান। তো বলক অলপ আমি আপোনালোকক আমি আহি বহুত দূৰ পালোঁ আহি। তো এইফালে চাওক, এইফালে আমি এইফালৰ পৰা আহি বহুত দূৰ পালোঁ। আচলতে বহুত ডাঙৰ বাগান হয়। তো আমি ইফালে আহি পালোঁ আৰু বঢ়িয়া, একদম বঢ়িয়া লাগিছে আহি কেনে। মানে ইমান ডাঙৰ বাগানখন, বা বহুত ডাঙৰ বাগানখন। আপোনালোকক আৰু এটা ক্লিপ দেখুৱাই আছোঁ, মজা ক্লিপ। তো এইটো ভিডিঅ'টো চাওক শেষলৈকে। আৰু পূৰা ঘূৰি আছোঁ আৰু পূৰা ঘূৰিয়ে আছোঁ, ইফালে সিফালে পূৰা চবফালে খালি ঘূৰি আছোঁ। আৰু কিন্তু বেলেগ মানুহ আমি দেখা পোৱা নাই, জাষ্ট আমি দুইজনে এইফালে আছোঁ, বেলেগ কোনো নাই চাগে। আহিব পিছত, এতিয়া নাহে বাৰু, পিছত আহিব কিজানি, কিন্তু আমি কাকো লগ পোৱা নাই বৰ্তমানলৈকে। জাষ্ট আমি দুইজনে ঘূৰি আছোঁ পূৰা বাগান। তো
চাই থাকক আৰু ভিডিঅ'টো। এইখিনিতে শেষ কৰোঁ বুলি ভাবিলোঁ। আৰু কথাটো হ'ল কি মানে ভিডিঅ' বনাই আছোঁ আমি, কিন্তু আপোনালোকে কমেণ্ট ইমান নকৰে। আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ কি ভুল আছে, আৰু নেক্সট টাইম সেই ভুলটো মই শুধৰাব চেষ্টা কৰিম। আপোনালোকে ভুলবোৰ মোক জনাই দিলেহে মই আৰু নেক্সট টাইম ভালকৈ ভিডিঅ' বনাব পাৰিম। তো আজিলৈকে ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ৰকি ভাই কিবা কয় বোলে, ৰকি? জাষ্ট এতিয়া মই বাৰু এতিয়া মই চাবলৈ আহিছোঁ, এতিয়া নাজা চাজা ভাল লাগিছে। এতিয়া আপোনালোকে চাওক ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে, এতিয়া কমেণ্ট চমেণ্ট কৰক আপোনালোকে।